পাইছোহি আৰু দেই কোনো ৰকমে আহিলি পখিলি মই পালোহি নহয় কি আনিছো চাহিয়া এই বেগটোতে আছে বস্তুখিনি ৰচোন ভিতৰত উলিয়াই চাগে কমটি বস্তু নহয় এইটো মোলে একোৱে নাই কথা শুনিব আগতে আহিব আমাৰটোকে এইবোৰ বকিবলৈ হ'লে দিব গমটো তই যে অকল মোকে সৰ দেখো সদায় সদায় নিজৰটো সেই নিজে ওলাই আহিলি কেলে তেতিয়া আহি পোৱা মাত্ৰক মই এতিয়া খাই পেলোৱা নাই নহয় মই কেইজা সুধিছোঁহে তোৰ অকণ বেছি অলপ এজনী তহঁতৰ এই দনবোৰ যোৱাই নাই মানে এতিয়া কাজিয়া কৰি থাকি পিনে বেগটো ভিতৰত নিবি মোক মুখ হাতকেইটা শান্তিত ধুই ল'বলৈ দে দেউতা আপুনি আহিলে পায় আহক আকৌ ভিতৰলৈ আহক ইয়াত কি লেকচাৰ মাৰি আছে এইকেইজনীৰ লগত মুখ হাত ধুই লওক আহক কৰোণা সময় এইবোৰ নহ'লে বিপদ চপাই ল'ব নালাগে আহক গৈছো তই এই বেগটো লৈ যায় দুইজনীকে বস্তুখিনি ভাগ কৰি দিবি লাগিলে কাজিয়া নালাগক দেই ইহঁতি নহ'লে মই এইবোৰ শুনিবলৈ মানে মই খংটো উঠি যাব পটককৈ আহক আহক আপুনি এই মৌদিকজনী মানে এইবোৰ স্বভাৱ যোৱাই নাই মানুহ পালেহি মানে পোৱা মাত্ৰকে কি কথা ক'ব লাগে নাজানে আপুনি মুখ হাতকেইটা ধুই লওক আহক দেউতা টোপনি গ'লা নি দেউতা দেউতা এই বুঢ়াটো বৰ মোৰ টোপনি দেই দেউতা শুনিছানে নাই কথা এটা ক'বলৈ আছিলে বোলো দেউতা দেউতা কচোন কি ক'বলৈ আছিলে অকণমান শান্তিত হ'বলৈও নাপাওঁ তহঁতৰ পৰা ইমান ভাগৰে যুগৰে আহিছোঁ মই ইম্পৰ্টেণ্ট কথা এটাহে তোমাক ক'ম বুলি ভাবিছিলোঁ মায়েও তোমাক নকয় সেইকাৰণে মই বোলো কথাটো কৈ থওঁ মনে মনে ক কিন্তু ইমান ইম্পৰ্টেণ্ট কথা আছে মোকো কচোন বাৰু কম তুমি খালি দেউতা তাহাঁতক আকৌ লগাই নিদিবা মই কৈছোঁ বুলি সেইজনী ক'লে ক'ব খুজিছ যেতিয়া ক নহ'লে মুখখন উঠি যাবগৈ আকৌ শুনা দেউতা মই আকৌ তোমাক লগাই দিছোঁ বুলি পখিলিবাক কৈ নিদিবা মানে পখিলিবাক যে সিদিনা যে চাবলৈ আহিছিলে ল'ৰা এটা তাই আকৌ সেইটো আকৌ পচন্দ কৰিছিলে তাই হেনো পচন্দ নকৰে বোলে আকৌ ইমান অইলত কৰা ধনী ঘৰ ল'ৰা তাই কিয় পচন্দ কৰে মই নাজানো আৰু দেই মই কৈছোঁ পচন্দ হৈছে বুলি কৈ দেচোন কৈ দে তাই নুশুনিলে তাই হেনো আৰু এটা ভাল পোৱা ল'ৰা আছে এদিন আহিছিলে নহয় আমাৰ ঘৰলৈ এই মাৰ লগত কথা পাতিছিলে মায়েও পচন্দ কৰিছে মোক কোৱা হ'লে আকৌ কি কৰিলেহেঁতেন ঠিক নাই দেউতা মই তেনেকুৱাবোৰ কাম নকৰোঁৱেই কিন্তু আপুনি আকৌ আপোনাক কথাখিনি ক'লোঁ সেইদে বুলি আপুনি আকৌ হুলস্থুলখন নকৰিব আকৌ পিছত মইহে গালি শুনিম ইমান ভাল এখন ঘৰ পাইছে তাই যাব পাৰে হয়নে বাৰু দেউতা তহঁতে এইবোৰ কৈ আছ তহঁতক আজি দিম ৰ মই ভালকৈ মাৰক দিমগৈ পখিলিবাক মই এইবোৰ কি শুনিছোঁ মই এদিন দুদিন নাথাকিলতে মই এইবোৰ কি শুনিছোঁ তই জীয়াৰহঁতক ভালকৈ ৰাখিব নোৱাৰ মই ইমান দিনে এইবোৰ কথা গমেই পোৱা নাছিলোঁ এনেকুৱা মোৰ ছোৱালী হ'ব নোৱাৰিব মই নিজেই চাই দিম ল'ৰা এইটো কৰ ল'ৰা কি কথা কি জানিবি তই শলাগ ল'লেই নহ'ব হৰি শুনকচোন এই ল'ৰাটো কিন্তু ভালেই কিবা সৰু চাকৰি এটাও কৰোঁ বুলি কৈছে আপুনি বাৰু চাই চিতি আহিবচোন ঘৰত একো চাব চিটিব নাই মই অকল নিজেই চাই দিম মই মোৰ নিজৰ ছোৱালীৰ কাৰণে তোৰ কথা মতে মই মোৰ ছোৱালীক ধ্বংস কৰিব নোৱাৰোঁ আপোনাৰ কথা মতেই হ'ব মইতো একো নাজানো এইবোৰ তই এইবোৰ কথাত মান নাপাতিবি নহ'লে কিন্তু কথা বেয়া হৈ যাব শুনিলি নহয়
টিপ আজি ভালকৈ গমটো বুঢ়া কেনেকৈ চিনি পোৱা নাই আজি টিপ মৰা হাঁহি আহি চাওঁ আজি গম পাইছে আকৌ মই যিহে ভাবি আছোঁ কথা দিলেই হয় আৰু পখিলি এইবোৰ তোৰ কি শুনিছো তোৰ বাবাই মাৰে মই কি শিক্ষা দিছিলো তই কচোন মই নাথাকা অৱস্থাত তই এইবোৰ কি সিদ্ধান্ত ললি নহয় দেউতা মই বহুত দিনৰ আগৰ পৰাই শুনমনিক ভাল পাওঁ কিন্তু আপোনালোকলৈ ভয় কৰিহে কথাটো কোৱা নাছিলোঁ তোৰ বাপেৰে এইবোৰ সিদ্ধান্তত একমত নহয় দেউতা আপোনাৰ কথা মানি চলিম মোক এতিয়া খালি নামাৰিব গালি নেপাৰিব দেউতা আয়ো দেহি ল'ৰা ভাল পায় পাইছে গমটো সেই কাৰো দিব মোৰ হাঁহি থকা হ'লে দিব আকৌ বোলো গৃহস্থ ঘৰত আছেনে আছো ক'ৰ পৰা আহিছে আপুনি আহক ভিতৰত বহকহি তোৰ ঘৰত মই বহিবলৈ অহা নাই মই কথা এটা আলোচনা কৰিবলৈ আহিছো তোৰ লগত ভালকে সিদ্ধান্ত ল'বলৈ আহিছো কি সিদ্ধান্ত কওকচোন তই মোৰ ছোৱালীৰ লগত কি সম্বন্ধ কৰিছ মোৰ ছোৱালীৰ লগত আৰু সম্বন্ধ নকৰ যাতে মই তোক সেইটোকে ক'বলৈ আহিলো আপুনি পখিলি কথা কৈছে নেকি মই মোৰ ছোৱালীৰ পখিলি কথা কৈছো তাই এটা ভাল দৰা আহিছে তাই নাযায় গতিকে তই মোৰ কথাষাৰ ৰক্ষা কৰি ইমানতে মোৰ ছোৱালীৰ পৰা আঁতৰত থাকিবি নাথাকো মই পখিলিক বহুত ভাল পাওঁ কি কলি তই মোৰ ছোৱালী মই খুৱাই পিন্ধাই ডাঙৰ কৰিছো তোৰ অকণো অধিকাৰ নাই নহয় তাত তই ইমানতে আঁতৰত থাকিবি কৈছো আঁতৰত থাকিবি নহ'লে মই পুলিচ কেছ দিম তোৰ ওপৰত পুলিচ কেছ নিদিব মোক মই আঁতৰত থাকিম মই ইয়াৰ পৰা ক'ৰবাত বাহিৰৰ দেশলৈ গুচি যাম তই য'ত যাৱ গৈ থাকিবি কিন্তু মোৰ ছোৱালীৰ পৰা আঁতৰত থাকিবি মোৰ এইষাৰে লাষ্ট কথা আৰু ফাৰ্ষ্ট কথা ঠিক আছে বাৰু মোক পুলিচ কেছ নিদিব খালি যিমান পাৰোঁ সিমান মই আঁতৰত থাকিবলৈ চেষ্টা কৰিম পখিলি সুখটোৱেই বিচাৰোঁ ময়ো অ'কে মই এতিয়া যাওঁ যি হয় হ'ব ভয়ো লাগে নহয় পুলিচলৈ হেল্ল' বন্ধুসকল মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু তেতিয়াহে মই ভাল ভাল ভিডিঅ' দিবলৈ আগবাঢ়ি যাব পাৰিম ঠিক আছে তেনেহ'লে এতিয়া বাই বাই